নমস্কাৰ বন্ধুসকল, দেখিছে আজিৰ দিনটো খুব বেছি গৰম হোৱাৰ কাৰণে চব অৰ্কিডবিলাক অকণমান নিশকৰীয়া নিচিনা দেখিছে, মানে অকণমান হেতা পৰি যোৱাৰ নিচিনা লাগিছে। দেখিছে খুব গৰম আৰু মোৰ ইয়াতে খুব বেছিকৈ ৰ'দ পৰে আৰু সেইটো কাৰণে মই এতিয়া কি কৰিম, কেনেকৈ পানী মাৰিম আপোনালোকক মই দেখাই দিছোঁ। আৰু বেছি ধমা ৰ'দত নামাৰিব পানীটো, যিহেতু এতিয়া ৰ'দটো কমিলে বা নহ'লে আপোনাক একদম সূৰ্যৰ ওলোৱাৰ আগতে, মানে একদম ৰাতিপুৱাৰ আগতেই পানী মাৰিব। আৰু পানী মাৰোঁতে এটা বস্তু সাৱধান হ'ব, যাতে এই ভাণ্ডাবিলাকৰ এই অংশটো দেখিছেনে, পাতৰ এই অংশটো যাতে পানীবিলাক ৰৈ নাযায়। আৰু পানীবিলাক ৰৈ গ'লে কি হ'ব, বেছিকৈ ৰ'দ পালে সেই অংশটো গেলি যায়। তো সাৱধান হ'ব। আৰু মই তেওঁলোকক দেখাই দিছোঁ কেনেকৈ মই পানীবিলাক মাৰিম। এতিয়া মটৰটো ষ্টাৰ্ট কৰি ল'লোঁ। এতিয়া চাওক মই পানীবিলাক দেখিছেনে, এনেকুৱাকৈ মাৰিব যাতে গোটেই বস্তুবিলাক ধুনীয়াকৈ তিতি যায় আৰু খুব যাতে জীপাল হৈ যায়, ভালকৈ যাতে শিপাবিলাক তিতে। দেখিছেনে মই কেনেকৈ পানী দিছোঁ। প্ৰতিটো অংশ যাতে ভালকৈ পানী পৰে মন কৰিব। চাগে মোক বহুতখিনি অৰ্কিড আছে দেখিছেনে, ওপৰে তলে। যিহেতু মই ভাড়া ঘৰত থাকোঁ, তো সেইকাৰণে মই যেনেকৈ পাৰোঁ তেনেকৈ ৰাখিছোঁ, খুব ধুনীয়াকৈ চিজিলকৈ ৰাখিছোঁ অৰ্কিডবিলাক। দেখিছে এতিয়া মই বনচাই বনাই ৰাখিছোঁ, দেখিছেনে এইবিলাক খুব ধুনীয়াকৈ বনচাইবিলাক বনাই ৰাখিছোঁ। আৰু চাওক এনেকৈ খুব সুন্দৰকৈ যাতে শিপাবিলাক খুব ভালকৈ ভিজি যায়, তাৰ কাৰণে আপোনালোকে মন কৰিব। দেখিছে এইবাৰ চাওক খুব ধুনীয়া অৰ্কিড এইবিলাক, ফুলি আছে বেঞ্চনি। দেখিছেনে পানীবিলাক মোক কৈ মাৰিছে, দেখিছেনে এই পটবিলাকত খুব ধুনীয়াকৈ মাৰিব। আচলতে পাততকৈ আপোনাৰ শিপাখিনি যাতে পানীটো বেছি ভালকৈ পায় সেইটো মন কৰিব লাগে খুব ধুনীয়াকৈ। দেখিছে মই কেনেকৈ দিছোঁ গুৰি অংশত, দেখিছে আপোনালোকে এনেকুৱাবিলাক অংশত ভালকৈ পানী মাৰিব। দেখিছেনে যাতে এইবিলাক যিকেইটা আমাৰ পটি মিক্সাৰ থাকে, পটি মিক্সাৰবিলাক যাতে ভালকৈ ভিজি যায়। দেখিছেনে এইবিলাক দেখিছে মই কেনেকৈ পানীটো ধৰি দিছোঁ, দেখিছেনে। আৰু ওপৰত যদি ভালকৈ তলতখিনিও পানী পাবই, সেইকাৰণে ইমান চিন্তা কৰিবলগীয়া একো বিষয় নাথাকে। দেখিছে মই পটবিলাকত যাতে শিপাবিলাক চব খুব ধুনীয়াকৈ ভিজিব লাগিব চব। দেখিছে মই যেনেকৈ পাৰোঁ আচলতে তেনেকৈয়ে ৰাখিছোঁ অৰ্কিডবিলাক। দেখিছে এইবিলাক বনচাইবিলাকতো মই একেলগতে পানী মাৰি দিছোঁ একেটা সিহঁতে চান্সতে। দেখিছে খুব ধুনীয়াকৈ লমাই ৰাখিছোঁ যাতে। আচলতে মই যেনেকৈ পাৰোঁ তেনেকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু ঘৰততো গছত বহুতখিনিয়ে কৰিছোঁ। ইয়াত আচলতে যিহেতু নেচাৰেলি ৰাখিব নোৱাৰোঁ, নেচাৰেলি ৰাখিব নোৱাৰাৰ কাৰণে মই কেনেকৈ মানে ধৰি লওক যেনেকৈ পাৰোঁ আৰু তেনেকৈ মোৰ সুবিধা অনুসৰি ৰাখিছোঁ। দেখিছেনে ওপৰত তলৰ চবতে মই অৰ্কিডে ৰাখিছোঁ। এইখিনি এতিয়া বনচাই আছে, দেখিছে এইবিলাক এতিয়া বনচাই বাগানবিলাক বনচাই বনাই ৰাখিছোঁ। এইবিলাক চবতে যাতে পানীবিলাক খুব সুন্দৰভাৱে পৰিছে নাই সেইটো মন কৰিব। এজ এ আপুনি অৰ্কিড গ্ৰ' হিচাপে আপুনি এইটো চাবই লাগিব যে অৰ্কিডবিলাকত পানী সমানভাৱে পৰিছে নাই, ক'ত বেছিকৈ পাইছে নেকি আপোনালোকে সেইটো মন কৰিব লাগিব। এই গোটেই ভিডিঅ'টোত মই আপোনালোকক সেইটো দেখাবলৈকে চেষ্টা কৰিছোঁ, যাতে অৰ্কিডৰ শিপাবিলাক ভালকৈ ভিজিছে নাই সেইটো চাব লাগিব, মন কৰিব লাগিব আপোনালোকে। আৰু প্ৰতিটো পটত চাওক মই কেনেকৈ দিছোঁ, দেখিছেনে আপোনালোকে মই দেখাই দিছোঁ চাওক প্ৰতিটোৰ ভিতৰত মই পটত কেনেকৈ অৰ্কিডবিলাকত পানী দিছোঁ। দেখিছে এইটো চাওক এতিয়া পটটো অলপ শুকাই থকা নিচিনা লাগিছে, অলপ বেছিকৈ পানী দিম মই ইয়াতে। মই পটিং মিডিয়াবিলাক খুব ধুনীয়াকৈ তিয়াবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে নতুনবিলাক অৰ্কিডো কিছুমান আছে মোৰ ওচৰত, যিবিলাক মই নতুনকৈ আনিছোঁ। সেইবিলাকক খুব ধুনীয়াকৈ বন্ধাৰ পিছত চব পানী কেনেকৈ দিব লাগে দেখিছেনে, শিপাবিলাকত বেছিকৈ পানী দিব। স্প্ৰেগনাম মই আছে যদিও মই পানীটো খুব বেছিকৈ দিছোঁ, যাতে এইকেইটা দিনত পানী খুব প্ৰয়োজন হয় যিহেতু। দেখিছে এই পটবিলাকৰ ওচৰত তলতো পট আছে মোৰ, পটবিলাকতো মই পানীটো কেনেকৈ দিছোঁ দেখিছেনে। যিমান পাৰে আপোনালোকে সিমান দিবলৈ চেষ্টা কৰিব। এইটো টাইমত গ্ৰ'থটো যিমানে আহিব সিমানে ভাল, আৰু নেক্সট ইয়েৰৰ কাৰণে আপোনালোকক ফুলিবৰ কাৰণে বেছি সুবিধা হ'ব। ভাণ্ডাৰ চক যিহেতু মই এজোপাত এনেকৈ নেটৰ ভিতৰত ভৰাই ৰাখিছোঁ, সেইকাৰণে যাতে শিপাবিলাকে যাতে খুব ভালকৈ পানী পাই দিয়ে, নতুন নতুন শিপা ওলাইছে। দেখিছে মই যিমানে পানী পাব সিমানে গ্ৰ'থটো ভাল হ'ব। দেখিছে প্ৰতিটো বস্তু আমি সদায় পাৰফেক্টলি কৰিবলৈ চেষ্টা কৰিব লাগে, আৰু তেতিয়াহে আমাৰ আচলতে এটা ভাল ফল পোৱা যায়। মই সেইকাৰণে প্ৰতিটো বস্তুৱেই যিমান পাৰোঁ নিজাকৈ কৰিবলৈ চেষ্টা কৰোঁ, আৰু আপোনালোকক প্ৰতিটো বস্তুৱেই দেখাবলৈ চেষ্টা কৰোঁ আচলতে কেনেকৈ কৰিলে ভাল হয়, আৰু মোৰ যিটো এক্সপিৰিয়েঞ্চ হয় আৰু সেই বস্তুটো আপোনাৰ লগত মই শ্বেয়াৰ কৰি লৈছোঁ। দেখিছেনে এতিয়া ভাণ্ডাৰ চব পানী দিছোঁ মই। দেখিছে পানীটোতে সাৱধান হ'ব, যাতে গোটেই শিপাখিনিয়ে ভালকৈ পায়। প্ৰতিটো ভেণ্ডা অৰ্কিডে যাতে পানীটো ভালকৈ পায়, কাৰণ ভেণ্ডা অৰ্কিডক পানী বহুত প্ৰয়োজন হয়। দেখিছে কাৰণ ইহঁতে শিপাবিলাক অ'পেনলি এয়াৰ চাৰ্ফেচত থাকে, সেইটো কাৰণে সিহঁতক পানীটো খুব ভালকৈ দিব লাগে। দেখিছেনে দেখিছে মই কেনেকৈ পানী দিছোঁ, খুব ধুনীয়াকৈ পানীটো দিব। আৰু যিমান বেছিকৈ পানী পাব সিমানেই ভাল গ্ৰ'থ হয় আচলতে। দেখিছে যাতে বৰষুণ পৰা নিচিনাকৈ খুব ধুনীয়াকৈ যাতে পানীটো পায় সেইটো ভালকৈ চাব লাগে, মন কৰিব লাগে সদায় বস্তুটো। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যিহেতু গৰম বেছি হৈছিলে, মই কেনেকৈ পানী দিব লাগে সেই বস্তুটো আপোনাক দেখাই দিলোঁ, আৰু কেতিয়া দিব লাগে সেই বস্তুটো আপোনাক বুজাই দিলোঁ। আপোনালোকে এনেকৈ ব্যৱহাৰ কৰক। এইকেইদিন গৰম দিন যিহেতু বেছি হৈছে, আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লেও আপুনি সিহঁতক অৰ্কিডত পানী দিবই লাগিব ডেইলি, সেইটো মনত ৰাখিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।